birthday. নমস্কাৰ অসম আৰু আমাৰ চেনেল এনডি ব্লগছলৈ সকলোকে স্বাগতম জনাইছো। আজি দিনটো এটা বৰ বিশেষ দিন, খুব স্পেচিয়েল দিন। আজি হৈছে আপোনালোকৰ মৰমৰ এই পুনাকুনৰ এই আমাৰ দীপাংকৰৰ বাৰ্থডে। এবছৰ আৰু বুঢ়া হ'ল আৰু উপায় নাই, কি কৰিব। তথাপি ৰাতি খুব বেছি একো টাউন জাম কৰা নাই। এতিয়া ৰাতিপুৱা হ'ল, তাক এটা সাৰপ্ৰাইজো দিলোঁ, সেইবোৰ সব পিছত কম। এতিয়া আমি ৰাতিপুৱা ওলাইছোঁ প্ৰথমতে মন্দিৰলৈ, ভগৱানক সেৱা কৰি পেলাই আমি আজি দিনটো ষ্টাৰ্ট কৰিম। বিকজ আমাৰ এনিভাৰ্চাৰী হওক, বাৰ্থডে হওক, মই তাৰ বাৰ্থডে হওক, সদায় ৰাতিপুৱা গৈ পেলাই মই মন্দিৰলৈ যাওঁ প্ৰথমতে, তাৰপিছতে আমাৰ দিনটো ষ্টাৰ্ট কৰোঁ। গতিকে দিনটো কি কি কৰিম বা কি কি হ'ব একো গম নাপাওঁ। ছাৰপ্ৰাইজো আছে কিছুমান, মানে এটা দুটা আৰু বেছি নহয় দেই। আৰু তাৰ কাৰণে ব্লগটো চাব, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আগৰ ব্লগকেইটাত আপোনালোকে ইমান মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। যিসকল নতুন চেনেলটোত মই কৈ থওঁ, মই নিহাৰিকা আৰু এই মোৰ হাজবেণ্ড দীপাংকৰ। হাই কৈ দিয়া। চ' আজি দীপাংকৰৰ বাৰ্থডে। চ' মই বহুত এক্সাইটেড হৈ আছিলোঁ, কিন্তু প্লেনিঙৰ মতে একো হোৱাগৈ নাই আৰু বাট একো নাই। আমি আজি ৰাতিপুৱা ওলালোঁ, চ' বাহিৰতে চাগে লাঞ্চ চাঞ্চ কৰা হ'ব এতিয়ালৈকে ভাবিছোঁ। আৰু কি হয় নাজানো, কিন্তু আপোনালোকৰ লগত লৈ যাম। গতিকে ব্লগটো আমাৰ লগত চাই থাকিব, আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ব্লগটো কেনেকুৱা লাগিলে। গতিকে চাই থাকক ব্লগটো। তো গাইজ, এতিয়া আমি আহিছোঁ মন্দিৰত সেৱা এটা জনাই লওঁ, তাৰপিছত আমি তাৰপৰা ওলাই যাম। আৰু ছ'চিয়েল মিডিয়াত যিমানবিলাক মোৰ ফ্ৰেণ্ডছ হয়, যিমানখিনি মোক ভাল পায়, তো তেওঁলোকে কমেণ্ট কৰি আছে। থেংক ইউ ছ' মাছ। বহুত দূৰৰ পৰা কল কৰিছে, ডিগবৈৰ পৰা কল কৰিছে ৰাজু দাদাই, মামাই কল কৰিলে নিহাৰিকাৰ। তো থেংক ইউ ছ' মাছ সকলোকে। আৰু এতিয়া ভিতৰত সোমাম। ৰাতিপুৱাতো এই ছাৰপ্ৰাইজ এটা দিলে, পিছত দেখাম। মাৰ লগত মায়ে মোক উইচ কৰিলে, নিহাৰিকা মায়ে উইচ কৰিলে, চুমচুমে উইচ কৰিলে, চবেই উইচ কৰিলে। তো এতিয়া মন্দিৰৰ ভিতৰত গৈ লওঁ, তাৰপিছত মানুহক দেখাইছোঁ। আমি ভগৱানৰ মানে শিৱ মন্দিৰত সেৱা কৰি আহিলোঁ। এতিয়া ফটাফটছে কিবা এটা খাই ল'ম, বিৰাট ভোক লাগিছে। তাৰপিছত আবেলি সময়ত দীপাংকৰ কাৰণে কেক চেক চব আনিব যাম। কিন্তু দিনটো এতিয়া মায়ে কিবা এটা গিফ্ট দিব দীপাংকৰক, সেইটো জুৱেলাৰী দোকানত আছে। তো তাৰ পৰা সেইটো মই উঠাম বস্তুটো, দীপাংকৰ গম নাপায়। আকৌ সেই বস্তুটো ল'বলৈ যাবলৈ আছে। চ' দীপাংকৰে গম নাপায়, তাৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট আছিলে, মায়ে মোক ল'ব দিছিলে। মোৰ ফ্ৰেণ্ড আশ্ৰমৰ চব বনাব দিছিলে, তাৰপৰা সেইটো নিবলৈ আহিলোঁ। আৰু দীপাংকৰ বাহিৰত ৰখাই থৈ দিছোঁ, সেইটো লৈ গৈ পেলাই একেবাৰে ঘৰত দেখামগৈ কি হয়। তাৰ কাৰণে চাই থাকিব, আৰু ছাছপেঞ্চ হয়, কিন্তু চাই থাকিব। চ' দীপাংকৰ কাৰণে এটা বস্তুটো ল'বলৈ আহোঁতে মোৰ চুমচুমৰ কাৰণেও, পৰহি যিহেতু চুমচুমৰ বাৰ্থডে, দীপাংকৰৰ পিছৰ দিনা চুমচুমৰ বাৰ্থডে, চ' তাইৰ কাৰণে মই গ'ল্ডৰ এযোৰ ইয়েৰিং ল'লোঁ, মানে ৰিং হয়। তাৰপিছত তাই ওপৰত পিন্ধিব পাৰিব, সেইটো মই আপোনালোকক পৰহি দেখাম। আজি জাষ্ট লৈ যাওঁ বস্তুটো। তাই ভাল পাবলৈ নাই নাজানো, কিন্তু ইমান বেছি তাই গ'ল্ড নিপিন্ধে, তথাপি আৰু লৈ যাওঁ, চাওঁ। তো আমি এতিয়া খাবলৈ আহিছোঁ। বহুত বেছি ভোক লাগিছে, সেইকাৰণে ভাবিলোঁ আগতে লাঞ্চটো কৰি লওঁ, তাৰপিছত বাকী বজাৰখিনি কৰিম। বাকী কিবা কিনিব আছে, পিছত কিনিম। কেক কিনা নাই, আবেলি কিনিম, কিন্তু ভাবিলোঁ তাৰ আগতে খানাটো খাই লওঁ। বহুত বেছি ভোক লাগিছে, ম'ম'জ খালে ফিৰবি আৰু লাঞ্চটো লাঞ্চহে। আৰু বাৰ্থডে বয়তো একেবাৰে মুখ চুখ শুকাই গৈছেগৈ ভোকতে, সেইকাৰণে মই ইমান দেৰি ভোকত ৰাখিব নোৱাৰোঁ ন, আজি বাৰ্থডে হয় কাৰোবাৰ। চ' সেইকাৰণে খাই লওঁ, খাই গৈ পেলাই এতিয়া আমি আছোঁ উজান বজাৰত। কি হয় এখন হটপট নে চামথিং কিবা আছে আৰু ফেট ভেলিৰ ওচৰত, তো তাতে সোমাইছোঁ। খাই লওঁ। এম্বিয়েন্সটো ভাল ন? এম্বিয়েন্সটো ভাল হয়। চ' খাই লওঁ, খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে ব্লগটো চাই থাকিব, আৰু ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব কিন্তু। ছাবস্ক্ৰাইব নকৰে, এটা দুটা কৰে, তাৰপিছত নকৰে, তাৰপিছত নাচায়। আজি বাৰ্থডেত না নিজৰ দুখবোৰ মানে ব্যক্ত কৰিছে। দুখটো বহুত আছে। কিবা কষ্ট কৰোঁ এটা ভিডিঅ' বনোৱা, তেতিয়া চাওক ৰেষ্টুৰেণ্টৰ ভিডিঅ'টো মোবাইলটো মই হাতত লৈ পেলাই এতিয়া ব্লগ বনাই আছোঁ। তেনেকুৱা বহুত কৈ দিব। আজি বাৰ্থডে স্পেচিয়েল কাৰণে ব্লগটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল হ'ব। ভাল হ'ব, কি ভাল হ'ব আপোনালোকৰ? ভাল হ'ব, আপলোড কৰিবলৈ ভাল লাগিব।
ভাল লাগিব একচুৱেলি আপোনালোকে যদি ব্লগবোৰ চাই দিলে আমাৰ আপলোড কৰি ভাল লাগিব গতিকে ব্লগটো স্কিপ নকৰি শেষলৈকে চাব শেষলৈকে চাব তেতিয়া মানে আগৰখিনিত মছলাটো নাথাকে পিছৰখিনিত মছলাটো পিছত থাকে তো ঠিক আছে কণ্টিনিউ কৰি ব্লগটো চাই দিম তো খানা আহি গ'ল এইটো দেখিছে ৰুটি তাৰপিছত এইটো লৈছোঁ তাৰপিছত চাওঁ কি খাওঁ বৰ্তমানটো বহুত ভোক লাগিছে আমি খাওঁ আপোনালোকে ৰখক চাই থাকিব ভোক লাগিছে নেকি পিছত দেখাম বাৰু কেনেকুৱা লাগে কম হাই গাইজ চ' দুপৰীয়া আৰু ব্লগ কৰা নগ'ল মানে ইমান বেছি ভাগৰ লাগিলে আৰু বহুত বেছি গৰম আজি গুৱাহাটীত একচুৱেলি আৰু দীপাংকৰ অফিচ গুচি গ'ল চ' মোৰো ব্লগ কৰা নহ'লে ঘৰত আহি পেলাই অলপ ৰেডি কৰিলোঁ প্ৰিপাৰেশ্যনছ কৰিলোঁ এতিয়া আবেলি হৈছে এতিয়া আমি কোনো বেলেগ মানুহ মাতা নাই বিকজ দীপাংকৰে বেছি তামঝাম ইমান ভাল নাপায় চ' আমি যিকেইটা ঘৰৰ মানুহ আছিলোঁ ভণ্টি আছিলে আৰু ট্ৰিদি পাৰিছিলে গোটেইখিনি মিলি এতিয়া কেক কাটিং কৰিম দীপাংকৰ গিফ্টটো দিয়া নাই গিফ্টটো দিম তাৰপিছত এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো হৈছে যে দীপাংকৰৰ এজন মানে বিৰাট ভাল বন্ধু আৰু দাদা সি যেতিয়া স্কুল অফ এৰ'নটিক্সত পঢ়ি আছিলে তেতিয়াৰে পৰা ভাল বন্ধু আৰু দাদা হয় বুলবুল দা তেওঁক মোৰ ৰিকুৱেষ্টত তেওঁ বঙাইগাঁৱৰ পৰা ইয়ালৈ দীপাংকৰক লগ কৰিবলৈ আহিছিলে একচুৱেলি তেওঁলোকৰ মৰম দীপাংকৰলৈ কৈছে যে সি মোৰ ইমান বেছি মৰমৰ যে তাক লগ কৰিবলৈ অভিয়াছলি যাম চ' তেওঁলোক বঙাইগাঁৱৰ পৰা ইয়ালৈ আহিছে অকল দীপাংকৰক লগ কৰিবৰ কাৰণে আই এম চ' হেপ্পী আৰু থেংক ইউ বুলবুল দা ইয়াৰ পৰাই মই কৈছোঁ আৰু সেইটো দীপাংকৰলৈকে গম নাই পোৱা কিন্তু গম পাছত কি ৰিয়েকশ্যন হ'ব মই সেইটো দেখাম আপোনালোকক একচুৱেলি ময়ো বহুত এক্সাইটেড হৈ আছোঁ তেওঁলোকক দুজনে 10 years তাহাঁতে লগ কৰিব 10 yearsৰ পিছত লগ পাব কেনেকুৱা যে হ'ব মানে দুটা ভাবিও পোৱা নাই গতিকে তেওঁলোকে লগ পাব আৰু সেই মমেণ্টটো মই আপোনালোকক দেখাম আৰু তেওঁলোকে এতিয়া কেক কাটিং কৰিম কেক কাটিঙৰ পিছত আমি কেফেখনলৈ যাম তাৰপিছত তাত লগ কৰিমগৈ ব্লগটো চাব কিন্তু এতিয়া বাৰ্থডে কেক কাটিবলৈ হ'ল এয়া ল'ৰা বাৰ্থডে কেক কাটিবলৈ ৰেডি কাটিবই আজি মাহঁত এতিয়া অনলাইন আছে হেপী বাৰ্থডে ক'বলৈ দীপাংকৰ মাহঁত এয়া মা হাই কাটা 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 হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ দীপাংকৰ হেপী বাৰ্থডে টু ইউ লুৱাব লাগিব Oh, kada dia. Piu thai gal. Oh, happy birthday. Happy birthday. Masana ma khabo. Ai ma khabo. Oi no. Ai ma ki lo hai. अब सब में केक बट्टे हैं चिक सारी और यहाँ पे गैंग सारे डंडे हैं गैंग ले लिया पूरे हमारा है मां है भाई तो लग गया है मांग दिया हे मां हैप्पी बर्थडे और मांग दिया हैप्पी बर्थडे ए আপুনাৰ হৈ খুৱাইছো দে এ কমাই দিয়া बर्थडे गिफ्ट मारी दिसे এটো খাওয়াই ল ইয়াকে খুৱাই এগুলো খুৱাই মুৰ হৈ নাকে খুৱাই বিহু টেষ্ট কৰি দে जो পিঠাই দিয়া লাভ ইউ হ্যাপি বাৰ্থডে সারা বিহু গান লাই মুখ লাই গম জানা হতে পার বিহু পিঠা কি বিহু খোৱালে কামে মুখ খুৱাই দে gift hai pinila pisot katiba dia tu hati kati dibo happy birthday eto tomar birthday eto tomar birthday gift moi diso pulimat pin ডাঙৰ ফুলি পিনে যে সেইকাৰণে সেই কলা ফুলি পাতৰ সমান কৰি দিছে এবাৰ ডাঙৰকে দি দিছে হ্যাপি বাৰ্থডে এইটো মাই আকৌ কি এইটো কি হয় এইটো চা আৰু
বাৰ্থডে গিফ্ট দিছা এইটো চাই ও দীপে ফোন কৰিছে দীপ লগাই এই হাতখন মই খুচি ল একো নাই চোৱা এই হেৰি আছে ন নাই এনেকে উলিয়াই দিছো হেল্ল' কোৱা অ কেক কাটি আছে দেখাই দিয়া অ কোৱা এইটো টি-শাৰ্ট হয় অৰিজিনেল অ দীপ হেল্ল' হেল্ল' কোনখনত পিনে হেল্ল' বাহঁত আহা এই এইখনতে কৰ wait. এইটো চুমচুমৰ ফালৰ পৰা দেই মোৰ ফালৰ পৰা এইটো দেই আমাৰ সেইটো ল'ৰাকো দিছিলো দেই কাণখন ফুটুৱাই দিলো যে ফুটুৱাই দি দিলো মোৰ বাৰ্থডে গিফ্ট বা দীপাংকৰ শ্বাৰ্টটো চালা নে ইমান গিফ্ট পাইছে ইমানটো মোৰ শ্বাৰ্টটো পিছ এইটো এইবোৰ ফুল হাউ ইজ ইট মই এটা মজা লাগিছে শ্বাৰ্টটো দিলাই দিছো কি শ্বাৰ্টটো দিলে যে মই এটা কৰি দিছো অ বা এই বেলেগ আৰু মজা লাগিছে দেই এইটো খাইছে কান্দিলে এতিয়া কান্দিলে মানে কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিলে বাৰ্থডে সেলিব্ৰেশন হাউ ইজ ইট দীপাংকৰ ৱৰ্ডছ নাই নেকি বেছি দামী বস্তু এতিয়া মোৰ তেনেকুৱা নাছিলে হেপী বাৰ্থডে কৈ দিয়া হেপী বাৰ্থডে থেংক ইউ হেপী বাৰ্থডে কৈ দিয়া হেপী বাৰ্থডে হেপী বাৰ্থডে কৈ দিয়া হ্যাপি বার্থডে হ্যাপি বার্থডে হেপী বাৰ্থডে এইটো টি-শাৰ্ট আইৰণ মানে টি-শাৰ্ট মোৰ ভাইটি দীপজ্যোতিয়ে দিছে এণ্ড হি ইজ চ' হেপী মানে পাই পেলাই কেনেকুৱা লাগিছে আগতে মই ডাই হাৰ্ড ফেন হয় প্লাছ নিজৰ বেণ্ড আছিলে ভাল লাগিছে ন ইয়েছ হি ইজ চ' এৰি দিলো সব বস্তু আৰু এইটো ৱাটচটো ৱাটচটো মজা লাগিছে কালাৰটো কি মজা চুমচুমে লাগিছে দিছে এইটো আৰ্মি শ্বেডৰ জি শ্বকৰ আৰু ইয়ৰ টপটো টপটো ভাল লাগিছে কাণৰ দেখাই দিয়া এইটো মায়ে দিছে তাক চ' হি ইজ চ' হেপী টুডে চ' এতিয়া আমি কেফেখনলৈ যাবলৈ ওলাইছোঁ দীপাংকৰ একো গম নাপায় ক্লিও নাই চ' আমি যাবলৈ ওলাইছোঁ আৰু কি হয় কি নহয় চব কৈ যাম তাতে ব্লগটো চাই থাকিব কান্দি দিয়া এতিয়া কান্দি দিয়া ল'ৰা কান্দিব নাপায় হেল্ল' হাই মা মোৰ চিনিয়ৰ ছুপাৰ চিনিয়ৰ সেইবিলাক বেলেগ বাৰু কিন্তু মোৰ দাদা কেনেকুৱা লাগিলে তোমাৰ ছাৰপ্ৰাইজটো এইটো কোৱা বহুত খানা কেনেকুৱা লাগিলে ছাৰপ্ৰাইজটো মই কৈছিলোঁ মই গেছ কৰি আছিলোঁ সি তোমাক লগ কৰোঁ বুলি বঙাইগাঁৱৰ পৰা আহিছে চ' ৰাইজৰ কথা পূৰা চলি আছে এতিয়া খানা আহি গ'ল খাই লওঁ তাৰপিছত আকৌ কথা পাতি আছে সিহঁতৰ কথা চাগে খতমেই নহ'ব ন পাতি থাকিলে এতিয়া খাবা নে কথা পাতিবা
কোনফালে খাব হৈ থাকিব খাব হৈ যাব কথা পতা হৈ থাকিব খালো থাকিলে আমি কণ্ট্ৰল কৰিব নোৱাৰি খানা থাকিলে কণ্ট্ৰল কৰিব নোৱাৰি বোলে দীপাংকৰ লোৱা প্লেটছ লোৱা আৰম্ভ কৰা তাৰপিছত আমাৰ চিনেমা আছে বোলে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে হেপী বাৰ্থডে টু দীপাংকৰ বাই বুলবুল দা হেপী বাৰ্থডে টু দীপাংকৰ বাই বুলবুল দা গাইজ ফাইনেলি আমি যাবলৈ ওলালোঁ আৰু বহুত কথা বতৰা হ'ল দীপাংকৰ বহুত ছাৰপ্ৰাইজেছ হৈ গ'ল তাৰপিছত আৰু এটা ছাৰপ্ৰাইজ আছে চুমচুমে তাৰ ট্ৰিপৰ কাৰণে ফেমৰ টিকেট কৰি দিছে বেটমেনৰ কাৰণে এতিয়া 9টা বজাৰ পৰা শ্ব' আছে চাব যাব দীপাংকৰ আজি মানে ছাৰপ্ৰাইজৰ ওপৰি ছাৰপ্ৰাইজ আৰু চব আমি বেৰেণ্ডাৰ পৰা যাওঁ এতিয়া আৰু দীপাংকৰ সুধোঁগে কেনেকৈ হেল্ল' কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে বহুত ভাল লাগিলে বহুত বেলেগ বেলেগ হ'ল আৰু থেংকছ টু বুলবুল দা ইমান দূৰৰ পৰা যে আহিলে মানে সঁচাকৈ ফ্ৰীটো দিলে চোৱা আহি পেলাই থেংক ইউ